শুনাচোন কোৱা তুমি মোক কেতিয়া বিয়া পাতিবা যিমান সোনকালে পাৰো সিমান সোনকালে পাতিব চেষ্টা কৰিম কিন্তু এটা কথা হ'ল কি তুমি বৰ্তমান যেনেকৈ মোক মৰম কৰা বিয়াৰ পিছত এনেকৈ মৰম কৰিবানে কিয় নকৰিম বিয়াৰ পিছত বেছিকৈহে মৰম কৰিম ঠিক আছে দিয়া মই ঘৰত যাই আজি কম বিয়াৰ কথা কি হলে বাগাতি থাকিবিনা কামত যাবি কি শান্তিকে সপন চাব নেদা যাও ৰ যা যা পটাপট যা ঐ কদে কত গৈছি শুনচোন শুনছি মই যাব লাগব নেকি কি হৈছে কিয় ইনকাটা মাৰি আছে ইমান ৰ'দত কাম কৰি আছো পানী অলপ দিব নালাগে নেকি তোকে পানী দিবৰ কাৰণে ৰখিছ নেকি মোৰ ঘৰত আৰু বেলেগ কাম বন নাই মৰাণ নহা মানুহ কিয় ইমান ৰাগ কৰা অলপ ভালকে তো ক'ব পাৰা নৰু মই ভালকে কবা কি চাই যে বিয়া পাতছো জীৱনটো বৰবাদ কৰি পেলাইছো কামত যাবই হ'ল অলপ ভাত দিবি ভাত দিয়ে খালি ভাত লাগে থাকে ঘৰতটো বাজা সাজা নাই হেতু কথাটো গম নাপে খালি ভাত লাগে খাও খাও কৈ থাকে আজি তোমাৰ গাটো ইমান গৰম কিয় মোৰ গাটো ভাল নহয় জ্বৰ উঠিছে নেকি তোমাৰ হ'ব পাৰে অলপ তোমাৰ বেমাৰ হলে মোৰ ভালেই নালাগে জানা তুমি অলপ নিজৰ কেয়াৰ ল'বা হ'ব দিয়া তুমি টেনচন কৰিব নালাগে নহয় টুপনিৰ পৰাই বন্ধনৰ চাৰ আহিছে শুনা নাই নেকি নে বন্ধনৰ চাৰ আজি আহিছে পইচা নিবা ক'ৰ পৰাই পা পইচা লৈ যা নহলে বন্ধনৰ চাৰ আজি মোকাই লৈ যাব মৰণটো ৰাতিপুৱাই পুৱাই চিল্লাই আছে শান্তি নোহোৱা হৈছে জীৱনটো দে পাখনা লাগিলে যাও পাখনা কৰি আহো শুনচোন চাৰে কিস্তি ল'ব আহিছে চাৰক যেনেকে নাহে বস্তু দে মাহঁতক পইচা পাতি নাই যা ঘৰত আছে না বাইদেউ বাইদেউ ছাৰ ছাৰ অলপ বকচোন দে আচ্ছা পানী খাওক বাকী বাইদেউ পইচাৰ কথা কিবা ভাবছি না ছাৰ পইচা পাতি একদমেই নোহোৱা হৈছে মানুহটো কামে বনে নাযায় ইনকে বহি থাকে কি কৰিম সপ্তাহ গেলি চাওঁ দিয়ক ইনকেতো দিবা নৰি বাইদেউ কিন্তু আপোনালোকৰ যদি নেদে পিছত গেলি অসুবিধা হ'ব কিন্তু নেক্সট সপ্তাহত গেলে চাওঁ দিয়ক দিবও পাৰো লোন ল'বৰ টাইমত ভাবি চিন্তি ল'ব লাগিছিল ইয়াততো আপোনালোকে লোন লৈছিয়ে
নকপদক স্যার লবার টাইমত লবা পাইছি এটা দিবার টাইমত পলাই হুসছি নেক্সট সপ্তাহ গেলে দিম দক স্যার ও আবার আইলে কিন্তু মোক লাগব ও সপ্তাহত মই আহি আছো তেতে মা আহো ঐ মই আছো পানী দি গা ধুম ওই মরান না মানু নিজে গা ধোয়ার কারণে পানি পুরে ল না আর তোক পানি পুরে দিম হ্যাঁ তোর কারণে আজি মই বন্ধন ছাড়ার কথা শুনবা লাগাছি এখন ঘৰত বিয়া হচ্ছাই নহয় ভাল বিয়ার আগতে দেখোন কইছলি তোক এনেকুৱা কৰিম হেনুকা কৰিম ইতা কি হল এই এখন ঘৰত নাকথো তুমি মোক সঁচাই ইমানে ভাল পোৱা ন মই তোমাক নিজতকৈও বহুত বেছি ভাল পাওঁ তুমি নহ'লে মই থাকিবই নোৱাৰিম ও বাইদেউ বাইদেউ ঘৰত আছে নে স্যার আহ হেবা বাইদেউ পিছে পইচাৰ কথা ভাবলাক না এ স্যার নকপদক ও স্যার মোর জীবনটা ধ্বংস হয়ে গেল স্যার কিবা এটা কৰক বাইদেউ নাকানব কিবা এটা সিদ্ধান্ত ল'ম দিয়ক কি সিদ্ধান্ত ল'বা বাইদেউ শুনকচোন ঘৰতে কিনে দেখিলে স্যার মানুহজনে আৰু আহি পায় নেকি বলক